স্বাগতম জনালোঁ আপোনালোকক মোৰ ডেলিচিয়াছ কুকিং চেনেললৈ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মাঘ বিহুৰ এক বিশেষ সোৱাদ ভৰা ৰেচিপি, মাছৰ কণীৰ জুতি। মাঘ বিহু মানে ঘৰৰ উষ্ণতা, ভোজ ভাত আৰু হেঁপাহ ভৰা অসমীয়া খাদ্য। আৰু মাছৰ কণী এই জুতিখন এই সময়ত খালে সোৱাদ কেতিয়াও পাহৰিব নোৱাৰি। বলক এতিয়া মোৰ ৰেচিপিটোলৈ আহোঁ। প্ৰথমতে মই মাছৰ কণীখিনি ভালকৈ ধুই পানীটো তৰাই মই হালধি, নিমখ আৰু অলপ কাশ্মীৰী জলকীয়াৰ গুড়া ভালকৈ সানি থ'লোঁ। সানি থৈতো মেৰিনেটত ৰাখিম মই। আৰু মেৰিনেটত ৰখাৰ পাছত এইখিনি চাওক, মাছৰ কণী এনেকুৱা ৰং ধৰিছে। বেছি সময় মেৰিনেটত আছিল। আৰু মই ভালকৈ মাছৰ কণীখিনি ধুনীয়াকৈ ভাঙি লৈছোঁ। মই এতিয়া আৰু হাতেৰে নেলাৰোঁ, মানে চামুচখনেৰে মই একেবাৰে ভালকৈ ভাঙি লৈছোঁ। এনেদৰে মাছৰ গোটা গোটা যাতে নাথাকে, এনেদৰে ভাঙি লৈ আগতেই মই যিহেতুকে নিমখ দিছিলোঁ, সেই নিমখ অকণমান কমকৈ দিলোঁ। আৰু নিমখ অলপ দিলোঁ, ধনিয়াৰ গুড়া এচামুচ দিলোঁ, জিৰা অলপ দিলোঁ, আৰু এচামুচ মই বেচন দিলোঁ। তেতিয়াহে পেষ্টটো সুন্দৰ হ'ব, বহুৱাই দিলে ই ভাঙি নাযাব। সেইবাবে অলপ মই বেচন দি লৈছোঁ। আপোনালোকে কেতিয়াও যদি এনেদৰে বনাই খোৱা নাই, খাই চাবচোন, ইমান যে সোৱাদ লাগে নহয়, আপোনালোকে কেতিয়াও পাহৰিব নোৱাৰিব। আৰু মই 3টা মজলীয়া পিঁয়াজ লৈছোঁ, এটা বিলাহী লৈছোঁ আৰু মটৰ অলপ লৈছোঁ। এতিয়া মই এনেদৰে এখন পান লৈছোঁ, তাত মিঠাতেল অলপ দিলোঁ, ভালকৈ গৰম হোৱাত, আৰু এনেকৈ চাৰিওফালে বিয়পাই দিলোঁ তেলখিনি। আৰু এতিয়া মই ভাঙি লৈছিলোঁ কণীখিনি, ইয়াতে মই এনেদৰে বহুৱাই দিলোঁ। আৰু মন ৰাখিব, ফ্লেমটো একেবাৰে ল' টু মিডিয়ামত ৰাখিবা। আৰু এনেদৰে মই বহলাই দিছোঁ যাতে গোটেই পানখন আগুৰি যায়, যিহেতুকে মাছৰ কণী মোৰ অলপ বেছি আছিল। আৰু এতিয়া মই ল' ফ্লেমত বনাইছোঁ, ঢাকনখন বন্ধ কৰি দিছোঁ অলপ সময়ৰ বাবে। আৰু নিশ্চয় চাওঁচোন, এতিয়া তলপিঠি ধুনীয়াকৈ হৈছে। এতিয়া মই খুব সাৱধানেৰে, মোৰ মানে পানখনত ডাঙৰ হয়, কণী যিহেতুকে বেছি আছিল, এনেকৈ মই 2খন চামুচেৰে ধৰি এনেকুৱাকৈ মই ওলটাই দিলোঁ। আৰু ইপিঠিও মই হ'ব দিম এনেদৰে কম ল' ফ্লেমত। আৰু মোৰ এইখিনি নমাই থ'লোঁ। এতিয়া মই কেৰাহী এটা বহুৱাই দিলোঁ। কেৰাহীটোত মই গৰম হোৱাত তেল দিলোঁ, মিঠাতেল। আৰু মিঠাতেল দি যেতিয়া তেলটো গৰম হ'ল, সেই যে পিঁয়াজ 3টা দিছিলোঁ, সেই পিঁয়াজকেইটা মই ভালকৈ চপাৰত কাটি ল'লোঁ আৰু তেলত বহুৱাই দিলোঁ। আৰু মটৰখিনিও এতিয়া মই বহুৱাই দিলোঁ। আৰু এইখিনি মই কম জুইত মই ভালকৈ লাৰিম অকণমান ৰঙচুৱা হোৱালৈ। আৰু এতিয়ালৈ যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ কমেণ্ট পালে মই ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। আৰু বিলাহীটো মই চপাৰত মাৰি লৈছিলোঁ, সেয়াও ইয়াতে দিলোঁ। চপাৰত মাৰিলে মানে বনাবলৈ খুব সুবিধা হয়, সোনকালে সিজি যায়, যিহেতুকে টুকুৰাবোৰ সৰু সৰু হয়। আৰু মই জোখ অনুযায়ী অলপ নিমখ দিলোঁ আৰু অলপ কাশ্মীৰী জলকীয়াৰ গুড়া দিলোঁ, আৰু অকণমান জিৰাৰ গুড়া দিলোঁ, আৰু অলপ ধনিয়াৰ গুড়া দিলোঁ। এতিয়া মই এইখিনি ভালকৈ ধুনীয়াকৈ মিহলি কৰি দিম। এতিয়াও জুইটো ল' টু মিডিয়াম ফ্লেমতে আছে। আৰু ধুনীয়াকৈ এনেদৰে ভাজিলোঁ যাতে অলপ পানীটো শুকাই যায়। আৰু এচামুচ মই আদা নহৰুৰ পেষ্ট দিলোঁ। আৰু কি জানেনে, মই আজি হালধি দিবলৈ পাহৰিছিলোঁ। এতিয়ালৈ মই অলপ জোখ অনুযায়ী হালধি দি দিলোঁ। এতিয়া মই এইখিনি ভালকৈ লাৰিম, এনেদৰে মিক্স কৰি দিম। দেখিছেনে, পানীটো একেবাৰে ধুনীয়াকৈ শুকাই আহিছে। আৰু অলপ সময়ৰ বাবে মই ঢাকনখন বন্ধ কৰি ইয়াক ভালকৈ শুকাব দিম। আৰু জলকীয়া 2টা কাটি লৈ দিলোঁ। এনেদৰে অকণমান সময় বহুৱাই দিলোঁ। ল' ফ্লেম হৈ আছে এতিয়াও। আৰু চাওকচোন, ধুনীয়াকৈ পানীটো শুকাইছে, বিলাহীৰ পানীটো। এতিয়া আৰু অলপ সিজিবলৈ মই ইয়াতে অকণমান পানী দি দিম। সেই চপাৰটোত যে মাৰি লৈছিলোঁ, সেইটোৱে ধুই দি দিলোঁ ইয়াতে অলপ পানী। এইখিনি মই কুহুমীয়া গৰম পানী দিছোঁ। আৰু অলপ সময়ৰ বাবে এতিয়া মই ঢাকনখন বন্ধ কৰি ভালকৈ সিজিবলৈ দিম। আৰু সেইফালে যে মই কণীটো ভালকৈ পানত বনাই লৈছিলোঁ, এতিয়া মই এইখিনি কাটিং কৰি লওঁ। এইটো আপোনালোকৰ জোখ অনুযায়ী কাটিব। মই এনেদৰে কাটিছোঁ। ধুনীয়াকৈ কাটিবলৈ কিমান সুবিধা হৈছে দেখিছেনে। এনেদৰে যদি কেতিয়াও বনাই খোৱা নাই, বনাই খাবচোন, খাবলৈ যে সঁচাকৈ বৰ ভাল লাগে। আৰু যিসকলে বনোৱা নাই তেওঁলোকে বনাব, আৰু যিসকলে বনাইছে কথাই নাই।
আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে ৰেচিপিৰ ভিডিঅ'টো তেতিয়াহ'লে প্লিজ শ্বেয়াৰ কৰিবলৈ নেপাহৰিব আনকো চাবলৈ সুবিধা কৰি দিব তেতিয়াহে মই আকৌ নতুন ৰেচিপিৰ ভিডিঅ' বনাবলৈ মই উৎসাহ পাম চাওকচোন এয়া ধুনীয়া হৈছে দেখিছেনে ইমান ধুনীয়া টুকুৰা হৈছে এতিয়া চাওচোন এফালে কি হৈছে ইয়া ঢাকনখন গুচাই চাওঁ এয়া ধুনীয়াকৈ পানীটো কমিছে দেখিছেনে কি ধুনীয়াকৈ সিজি গৈছে এইটো লো ফ্লেমতে বনাই আছিলোঁ আৰু এতিয়া মই অলপ এই যে টুকুৰাকেইটা ইয়াতে মই দি দিলোঁ ধুনীয়াকৈ যোগ কৰি আৰু ইয়াতে আপোনালোকে কিমান গ্ৰেভিটো ৰাখে সেইমতে পানীটো দিব মই হ'লে বেছি গ্ৰেভি নাৰাখোঁ অলপে ৰাখিম এনেদৰে গোটেইকেইটা টুকুৰা মই ইয়াতে বহুৱাই দিলোঁ কেনেকুৱা লাগিছে ক'বচোন মোৰ ভিডিঅ'টো চাই আৰু আপোনালোকে এতিয়ালৈ যদি মোৰ অইন ভিডিঅ'বোৰ চোৱা নাই চাবচোন মই একেবাৰে সহজ ধৰণৰ অসমীয়া ভিডিঅ'বোৰ লৈ আনো অসমীয়া ৰন্ধনটো আপোনালোকে চাব আৰু এয়া মই জোখ অনুযায়ী অলপ কুহুমীয়া গৰম পানী দিলোঁ আৰু অলপ সময়ৰ বাবে মই ঢাকনখন বন্ধ কৰি ইয়াতে মই হ'ব দিম লো টু মিডিয়াম ফ্লেমত ধুনীয়াকৈ এনেকৈ মিক্স কৰি দিলোঁ আৰু আপোনালোকে পানীটো জোখ অনুযায়ী দিব আৰু ঢাকনখন বন্ধ কৰিলে এয়া চাওক এতিয়া এনেকুৱা হৈছে আৰু কিমান ধুনীয়া হৈছে দেখিছেনে গোন্ধটো যে কি ধুনীয়া ওলাইছে নহয় আপোনালোকক কি ক'ম বনাই চাব আৰু এই ঠাণ্ডাৰ বতৰত আঞ্জাবোৰত ধনিয়া নিদিলে খাই আধৰুৱা যেন লাগে সেয়েহে ধনিয়া অলপ কাটি মই দি দিলোঁ আৰু এতিয়া মই গেছটো বন্ধ কৰি অলপ সময়ৰ বাবে ঢাকনখন বন্ধ কৰি দিম গোটেই ধনিয়াৰ গুণটো ভিতৰত সোমাই যায় এইদৰে সহজে ঘৰুৱা ধৰণে বনোৱা মাছৰ কণীৰ জুতি একেবাৰে মাঘ বিহুৰ বাবে পাৰফেক্ট হয় ভাতৰ লগত এই ব্যঞ্জন খালে সোৱাদ দুগুণে বাঢ়ে যদি এই ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব আৰু এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি বেছি ভাল লাগিছে আপোনজনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব পুনৰ নতুন ৰেচিপিৰ সৈতে শীঘ্ৰেই দেখা পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ